নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ পাছত আহিছোঁ মোৰ আচলতে তেনেকুৱাই হয় সময়মতে একো ভিডিঅ' মোৰ দিয়া নহয় আপোনালোকে দেখিছেই থিয়েটাৰত থকাৰ পৰা এইটো বিশেষকৈ হৈছে বাৰু আপোনালোকে ভিডিঅ'টো চাই যাওকচোন কিন্তু মই এবছৰৰ মূৰত দিছোঁ এই ভিডিঅ'টো ক্লিপছবোৰ দেখি মই ৰ'ব নোৱাৰিলোঁ তেতিয়াই দিম ভাবিছিলোঁ কিন্তু সময়ৰ অসুবিধাত দিব নোৱাৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক গম পাবই লগে লগে মই কৈ গৈ থাকিম কিহৰ ভিডিঅ' ধুনীয়াকৈ এয়া আমি মন্দিৰত সেৱা কৰি প্ৰণৱৰ ৰুমত আগবাঢ়িছিলোঁ সেই দিনটোৰ বাবে সেই দিনটো খুব বিশেষ আছিলে আমাৰ বাবে চাই যাওক ভিডিঅ'টি আমি ইয়াৰ ৰেডি হৈ ওলালোঁ প্ৰণৱে ধুনীয়াকৈ ওলাওঁ তই কেতিয়া বেয়াকৈ নোলাওঁ তোক ভালেই লাগে এইটো ফাৰ্ষ্ট লুক আকৌ ছেকেণ্ড লুক আহিব চাই থাকিব ভিডিঅ'টো আমি গৈ আছোঁ চান্দুবিলে আমাৰ প্লেনিং আছিলে চেৰাপুঞ্জী বাট একচুৱেলি আমাৰ সময়ৰ খুবেই অভাৱ সময়ৰ নাটনিৰ কাৰণে দৌৰা দৌৰি গম পাইছে থিয়েটাৰ শেষ কৰিয়েই একদম ৰেষ্ট নাই পোৱা লগালগ পিছদিনাই শ্বুট ৰাখিছোঁ আকৌ ৰাতি পাৰ্টি আছে দিনটো শ্বুট কৰি আকৌ আমাৰ ৰাতি সেয়া অকেজন আছেই গতিকে দিনটো এতিয়া আমাৰ দুটা লুক শ্বট শ্বুট হ'ব এয়া আমাৰ গ্ৰুম হাই এফালে আছে গোপাল গাড়ী চলাত ব্যস্ত এনেদৰেই সেই দিনটোত আমি আগবাঢ়িছিলোঁ চান্দুবিলে বুলি এয়া দেখিছে চান্দুবি যোৱাৰ ৰাস্তা পাব হৈছোঁ চান্দুবি খুবেই ধুনীয়া লাগে জেগাখিনি কিয় গৈছিলোঁ আপোনালোকে গেটআপ দেখি মেবি অকণমান গম পাইছে যিহেতু ফটোজবোৰ ভিডিঅ'জবোৰ অলৰেডি ওলাইছিলে গতিকে সেয়া চালে গম পাব চাওকচোন কিমান সময় আমি কেনেদৰে কটাইছিলোঁ তাত যোৱাৰ পাছত টাচ্ছাপ দিয়া আৰু প্ৰণৱ দাদা পেট পূজা কৰি ল'লে আহিয়ে আমাৰ সেইটো হৈয়ে যায় লাগ অসীম দাক পাই গ'লোঁ আহিয়ে ভিডিঅ' ল'ব পাহৰি গ'লোঁ দেখিছ মই সেইবোৰ পাহৰোঁ মোৰ লগত আপোনালোকে এনেকুৱা শ্বুটবিলাকত প্ৰণৱক সকলোৱে মৰম কৰে সকলোৱে ভাল পায় তাক মোৰ লগত প্ৰায় দেখিব সি মোৰ খুবেই মৰমৰ আমাৰ দুটাৰ আজি কিমান বছৰীয়া ফ্ৰেণ্ডশ্বিপ আৰু সদায় সি মোৰ লগত থাকে বিয়াটো সিয়ে মোৰ মেকঅভাৰ কৰিছিলে গতিকে এয়া আমাৰ প্ৰি ৱেডিং শ্বুট আপোনালোকে দেখি গম পাইছে প্ৰি ৱেডিং শ্বুটৰ ভিডিঅ' কেতিয়াবাই দিম ভাবিছিলোঁ কিন্তু নহ'ল দিয়া এই দুবছৰ মানে আমাৰ এতিয়া বিয়াৰ এবছৰ হ'বই হ'ল দিয়কচোন তাৰে ভিডিঅ' মই আপোনালোকক দিম বাৰু এনিভাৰ্চাৰী ভিডিঅ' অতি সোনকালে দিম কেনেকৈ যে সময়বোৰ পাৰ হ'ল একো ধৰিবই নোৱাৰিলোঁ আৰু ইতিহাসৰ প্ৰায় কহিনুৰৰ বছৰটো তাৰ মাজৰ সময়খিনি মোৰ বাবে বহুত খৰখেদাকৈ যোৱা যেন হ'ল একো ধৰিবই পৰা নাই এতিয়াহে মই আহি যেন অকণমান সকাহ পাইছোঁ বস্তুবোৰ মানে ভাবিছোঁ চাইছোঁ এতিয়া মই লাহে লাহে কিছুমান ভাল লগা মুহূৰ্তবোৰ মই এতিয়াও শ্বেয়াৰ কৰিব বিচাৰোঁ এইবোৰ কেতিয়াও শেষ হৈ নোযোৱা বস্তু গতিকে মই আপোনালোকৰ মাজত ক্লিপছখিনি ৰাখি থওঁ বোলো আপোনালোককো দেখাওঁ কেনেকুৱা মুহূৰ্তবোৰ পাৰ কৰিছিলোঁ কিমান দৌৰা-দৌৰি তাৰ মাজতে মই এইবোৰ সাঁচি ৰাখিছিলোঁ গতিকে অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ সিদিনা খুবেই গৰম আছিলে বিকট গৰম চান্দুবিত এয়া আমাৰ গ্ৰুমৰ অৱস্থা তাত মানে সেয়া আছিলে মেবি 13 এপ্ৰিলৰ দিনা আমি শ্বুট কৰিছিলোঁ নহয় 12 এপ্ৰিল বিকজ ৰাতি মোৰ বেচেলাৰ পাৰ্টি আছিলে য়েছ ইমান খৰখেদাকৈ গৈছে দিনত প্ৰি ৱেডিং শ্বুট কৰি ৰাতি বেচেলাৰ পাৰ্টি আছিলে তাৰপাছত যিমান ভাগৰিছোঁ পিছদিনা ঘৰলৈ গৈছোঁ এদিন থাকিয়ে তাৰ পিছদিনা ৰিং চেৰেমনি হৈছিলে ৱাও য়েছ দিছ ইজ 13 এপ্ৰিল দেন 14 এপ্ৰিলত দিছ ইজ 12 এপ্ৰিল দেন 13 এপ্ৰিলত ঘৰ পাইছোঁ 14 এপ্ৰিল মাজত 15 এপ্ৰিলত আমাৰ ৰিং চেৰেমনি হৈছিল ৱাও সময়বোৰ যে কেনেকৈ গৈছিলে ধৰিব পৰা নাই এয়া আমাৰ টেক বাই টেক শ্বট হৈ আছিলে ভাল লাগিছিলে মুমেণ্টছবোৰ সেইবাবে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এয়া ছেকেণ্ড লুক হ'ব আমাৰ এতিয়া আমি ছেকেণ্ড লুকলৈ যাম গৰম তেনেদৰে ছেকেণ্ড লুক হোৱাৰ পাছতে গৰমত আমি খাই দিলোঁ ৱাটাৰমেলন খাই আমি আকৌ শ্বুটত লাগিলোঁ
আচলতে মোৰ বিয়াৰ সময়খিনি মই নিজেই ধৰিব নোৱাৰিলোঁ কেনেকৈ গ'ল। এই যে ক'লোঁ 15 এপ্ৰিলৰ ৰিং চেৰেমনি হয়, হাতত মাত্ৰ 20টা দিন পাইছিলোঁ, তাৰ পাছতে বিয়া গৈছিলে। তাৰ পৰা আহি মই এমাহো ভালকৈ থাকিব নোৱাৰিলোঁ, কহিনুৰ গুচিয়ে গ'লোঁ। এয়া আমাৰ ছেকেণ্ড লোকেশ্যন। তাৰ পৰা আহি নেক্সট গেট আপটোত এয়া ছেকেণ্ড লোকেশ্যন। বাট ইমান জেগাডোখৰ বেয়া আছিলে, মই পৰিব লৈছিলোঁ, মানে পৰিছিলোঁ বাৰু, সেইবোৰ ভিডিঅ' নাই। তেনেদৰে সেইদিনাখন বহুত কষ্ট কৰি আমি শ্বুট লৈ পানীৰ মাজতো শ্বট দি, কিন্তু আমাৰ শ্বুটটো খুবেই ধুনীয়া হৈছিলে। ফটোজ ভিডিঅ'বোৰ আপোনালোকে অলৰেডি দেখিছে, মে বি ভাল পাইছিলে। গতিকে এয়া চাওকচোন অৱস্থা আমাৰ। চবেই হেল্প কৰিছে। শেষত গৈ আমাৰ শ্বুটটো খুব ভাল হ'ল, আমি ছাকচেছ, সেইটোৱে ভাল লাগিছিলে। এনেদৰে প্ৰি ৱেডিঙৰ মুহূৰ্তবোৰ আপোনালোকৰ মাজত সাঁচি ৰাখিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। ইয়াতো যদি কিবা সুধিব লগা থাকে সুধিব পাৰে, কিবা যদি ক'ব বিচাৰে। বাকী নিখিল ফটোগ্ৰাফাৰ, হেপী ব্ৰাইড ফটোগ্ৰাফী বুলি, তেওঁলোকে আমাৰ বিয়াখনো শ্বুট কৰিছিলে, প্লাছ প্ৰি ৱেডিঙো এওঁলোকে কৰিছিলে। এয়া নিখিল আৰু তেওঁৰ টীমে বহুতখিনি আমাক মানে ছাপৰ্ট দিছে, বহুতখিনি তেওঁলোকে হেল্প কৰিছে। থেংকছ টু ডেম অলছ'। আৰু আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ' কিছুমান আছে, আপোনালোকৰ মাজত আহি আছে। আৰু ইয়াৰ নেক্সট মই আমাৰ এনিভাৰ্চাৰী ভিডিঅ' মই আপোনালোকক দিম, যিহেতু 9th মে' আহি আছে। গতিকে তাৰ পাছতে আৰু মই থিয়েটাৰৰ বহুত ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব আছে। কহিনুৰতো আছেই, তাৰ আগৰ ইতিহাসৰো আছে, বহুত মেমৰিজ আছে। মই শ্বেয়াৰ কৰি যাম, আপোনালোকে চাব বুলি আশা কৰিছোঁ। পলমকৈ হ'লেও সেই বস্তুবোৰ কেতিয়াও শেষ হৈ নাযায়, গতিকে আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু মোক মৰম দি যাব, বহুত আশীৰ্বাদ মৰম বিচাৰোঁ আপোনালোকৰ পৰা, আশা কৰিছোঁ পাম বুলি। আজিলৈ এৰিছোঁ, বাবাই। নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ আহি আছোঁ, চাই যাব। তথাপি তুমি মোৰ বাধা দেখা সাগৰ পাতে হ'ম নহবা নহবা দূৰ।